আজি 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 আমি হিন্দু টেম্পললৈ যাম। ডুবাইত নতুন এটা হিন্দু টেম্পল খুলিছে। নৰ্মেলি ইয়াতে এনেই মস্কবোৰ বেছি থাকে ন, তাতে খালি এটা জেগা আছে জেবেল আলিত এটা ৱৰ্শ্বিপ ভিলেজ। তাত চাৰ্চ আৰু গুৰুদ্বাৰা এটা আছে বোলে হিন্দু টেম্পলটোৰ ভিতৰত। এই মাহত অপেনিং হৈছে, নতুনে গৰমে চাই এই মাহত খুলিছে ন? এই মাহতে খুলিছে। ঠিক আছে, লেটছ গো। সঁচা কথা ক'ব গ'লে ডুবাইৰ সঁচা ট্ৰুথটো মানে এনেকুৱা জেগাতে দেখা পায়, একদম ডেজাৰ্টৰ ওপৰত আৰু মানে চব মানে কৰি থৈছে। সেইকাৰণে গৰম বাৰু লাগিছে এতিয়া, তথাপি এৰিয়াটো অলপ ভাল হয়। পূৰা বালি চালি চব আছে মানে। এতিয়া মেট্ৰ' ষ্টেচনটোৰ ভিতৰত সোমাই থাকোঁ, যিহেতু টেক্সি আহিছে চাই লওঁ, তাৰপিছত যাম আমি। এইটো আমাৰ লগতে এনাৰ্জি মেট্ৰ' ষ্টেচন আহিলোঁ। এনাৰ্জি মেট্ৰ' ষ্টেচনৰ পৰাতো বাছত যাব পাৰি। বাছত গ'লে খালি আমি আৰু অকণমান দূৰ 500 মিটাৰ খোজ কাঢ়িব লাগিব। সেইকাৰণে আমি কৰিম বুক কৰিছোঁ। কৰিমতো বেছি দাম নলয়, এইটো কৰিম বুক কৰিছোঁ। পটাপট পাই যামগৈ। কৰিমতো 20 dirhams মান ল'ব, 346 মান 15-20 dirhams মান ল'ব। এইটো বাছত গ'লে কিমান ল'ব? বাছত গ'লে একো পইচা নলয়, মেট্ৰ'ত যিটো পইচা দিওঁ। এতিয়া চৰি ৰিপৰ্টিং জেগাটো একদম পূৰা বাঞ্জাৰা এৰিয়া। সেইফালে আছে আইকিয়াখন এনেও বহুত আউটস্কাৰ্টছত খোলে, কিন্তু এতিয়া আমি শ্লট কৰি থোৱা আছে অলৰেডি। আহিছে যেতিয়া গাড়ীখন যাম। শিৱ মন্দিৰ হয়, কিন্তু মানে গোটেইকেইজন ভগৱানেই আছে আৰু একদম ইমান ধুনীয়া। এইটো চব ওপৰত বহুত মানে ভাল কাম হ'ল একচুৱেলি ডুবাই, কাৰণ নাছিলে আগতে সেইটো মানে ইমান অপশ্যন, সৰু আছিলে যিহেতু, কিন্তু এতিয়া বহুত ভাল হ'ল আৰু বৰ ধুনীয়াকৈ খুলিছে। মাৰ্বল চাৰ্বলবোৰ একদম পুৰা চিক চিক আছে। অকণমান আশীৰ্বাদ লৈ লওঁ তেতিয়াহ'লে।